assalamu alaikum, welcome to BabyAliChannel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আৰু এইফালে মানুহজনে আনিলে এতিয়া মাছ এইখিনি আৰু তেও মাছখিনি বহুত ডাঙৰ হয় কাৰণে তেও টুকুৰা কৰি আছে, ইয়া কাটিং কৰি আছে ন। এইফালে দি দিলো মাছখিনিত হালধি, এতিয়া দিছো নিমখ আৰু ভালদৰে হালধি নিমখ দি কিনি সানি লম। এইফালে এখন পেনত লৈছো তেল গৰম কৰি আৰু এক পিচকে মাছখিনি এৰি দিছো ফ্ৰাই হ'বলৈ। এইফালে কাটি আছে মিষ্টাৰে বিলাহীখিনি, এইফালে ধনিয়া পিঁয়াজ থৈ দিয়া হৈছে। মিষ্টাৰজনক দেখা নাই, অলপ স্মাইল। এইফালে মছলাখিনি ৰেডি কৰা আছে। ইয়াত হালধি, নহৰু, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ ইমানখিনি দিয়া আছে আৰু বেছি দিয়া হোৱা নাই। আৰু এইফালে ফুলৰ টাবখিনি ভিতৰতে থৈছোঁ কাৰণ বাহিৰত থ'ব নোৱাৰি, ছাগলীয়ে খাই দিয়ে। ইয়াত বহুত ছাগলীও আছে। এইটো সৰু এটা ষ্টেণ্ড আছিলে মোৰ ওচৰত, সেইটোকে তাৰ ভিতৰতে মই টাবখিনি ভৰাই থৈছোঁ। আৰু এইফালে ৱাশ্বিংটো থৈছোঁ, ৱাশ্বিংটো ঘৰৰ পৰা অনা হ'ল। আৰু এইফালে খেলি আছে আমাৰ বাইদেৱে মোবাইল ভিডিঅ' চাই আছে। এইফালে ষ্টেণ্ডটো, এইটো ষ্টেণ্ডটো মোক মাজুবা দিছিলে। এইটো সৰু ষ্টেণ্ড হয়, এনেকৈ বিচনাত থৈ কিনি চাব পাৰি। এইফালে তাই চাই আছে ইয়াৰ ভিডিঅ'বোৰ। আৰু এইফালে এইজনী মই ভইচ অভাৰ কৰিবলগীয়া হৈছে কাৰণ বহুতখিনি ভলিউম হৈ আছে, গানো বজাই থৈ দিছে সেইবাবে। এইফালে মাছখিনি হৈ গৈছে, ইমান ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই হৈ গৈছে। এইফালে মাছখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া ল'ম এখন কেৰাহীত ফাৰ্ষ্টত তেল লৈ ল'ম আৰু কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। লগতে এইফালে মানুহজনে ফ্ৰাই কৰা মাছটোকো দেখাইছোঁ, মানুহজনৰ কাৰণে ফ্ৰাই কৰি থৈছোঁ। আৰু এইফালে মছলাখিনি দি দিছোঁ কাৰণ পিঁয়াজখিনি অলপ ব্ৰাউন হৈ আহিলে মছলাখিনি লৈ অলপ সময় ভাজিম যাতে মছলাৰ কেঁচা গোন্ধটো গুচি যায়। লগতে মছলাখিনিৰ লগতে দিম নিমখ আৰু নিমখখিনি দি অলপ সময় ভাজিম, 2 মিনিটমান সময় ভাজিম। মছলাখিনি ফ্ৰাই কৰা হৈ গ'ল। এইফালে দিম বিলাহী আৰু কাটি থোৱা ধনিয়াখিনি। মছলাখিনিৰ লগতে বিলাহী আৰু ধনিয়াখিনিও একেলগে ফ্ৰাই কৰিম, মানে অলপ সময় ভাজি ল'ম। আৰু বিলাহীখিনি মৰহি নোযোৱালৈকে অলপ সময় ঢাক মাৰি থ'ম। অলপ পানী দি দিম যাতে তলত লাগি নাযায়। এইফালে বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে, ভালদৰে লৰাই ল'ম বিলাহীখিনি আৰু তাতে দিম 2 কাপমান পানী।
পানীখিনি দিয়াৰ পিছত মাছখিনি এটা এটাকৈ এৰি দিম। অলপীয়াকৈ লৰাই ভালদৰে ঢাক মাৰি থৈ দিব। কি ভিডিঅ? Chutkin's. কোনে খাব? মই? আৰু এইফালে তৰকাৰীখিনি ভালদৰে উতলি আহিলে আৰু এতিয়া উতলি অহাতে লগতে দিম ধনিয়া পাত, মান ধনিয়া আছিলে, মান ধনিয়া কাটি থৈছিলোঁ তাকে দিম। আৰু মান ধনিয়াৰ গোন্ধটো মোক বহুত ভাল লাগে, সেইবাবে মই যিকোনো চব্জিত মান ধনিয়াকেই দিওঁ। আৰু এতিয়া গেছটো অফ কৰিম আৰু এইফালে এতিয়া মই উলিয়াইছোঁ খাবলৈ। এইদৰে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব, বহুত ভাল লাগে খাই কিনি। আৰু এইফালে ভাত বাঢ়িলোঁ খাবলৈ। এয়া মানুহজনৰ ভাত বাঢ়িলোঁ, বেটিৰ লগতে মোৰ, এইফালে দাইল, আচাৰ, চাটনি, এতিয়া বনোৱা মাছৰ তৰকাৰীখিনি, তেওঁৰ বাবে বনোৱা ফ্ৰাই কৰা মাছ, আলু ভাজি। আৰু এইফালে আমাৰ বাইদেউ মোবাইল চোৱাত বিজি। হে এভৰিৱান, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব, আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকন বজাই দিব। চ' আকৌ লগ পাম এটি নতুন ভিডিঅ'ত, নতুন ব্লগত। চ' আজিলৈ বাই বাই।